Hello friends, welcome to my channel Nibs Buronji. আপোনালোকে জানেনে নৰকৰ বংশৰ পিছত কোন বংশৰ ৰজাই অসমত ৰাজত্ব কৰিছিলে? সৰ্বভাৰতীয় পৰ্যায়ত প্ৰাচীন অসমৰ কোনজন ৰজা আটাইতকৈ জনপ্ৰিয় আৰু সকলোৰে সন্মানৰ পাত্ৰ আছিলে? Let's find out these facts today. নৰকৰ বংশৰ 2500 বছৰ পিছত প্ৰাগজ্যোতিষপুৰ ৰাজত্ব কৰে বৰ্মন বংশই। চতুৰ্থ শতিকাত পুষ্যবৰ্মনে এই বংশ প্ৰতিষ্ঠা কৰিছিলে। তেওঁক আমি মহাধীৰাজ বুলিও জানো। তেওঁৰে পুত্ৰ সমুদ্ৰ বৰ্মনক মহাকবি কালিদাসেও উল্লেখ কৰিছিলে। এই বংশৰে আন এজন ৰজা বলবৰ্মনৰ দিনত বৌদ্ধ ধৰ্ম প্ৰাগজ্যোতিষপুৰলৈ আহিছিলে। তেওঁৰ জীয়ৰী অমৃতপ্ৰভাক কাশ্মীৰৰ মেঘবাহনে বিবাহ কৰাইছিলে বুলি প্ৰবাদ আছে। ভাৰতৰ বিখ্যাত পুথি ৰাজতৰংগনীত উল্লেখ আছে যে অমৃতপ্ৰভাই কাশ্মীৰত এটা বৌদ্ধ মন্দিৰ নিৰ্মাণ কৰাইছিলে। ষষ্ঠ শতিকাৰ শেষৰ ফালে গুপ্ত সাম্ৰাজ্যৰ মহাসেনগুপ্তাই প্ৰাগজ্যোতিষপুৰ আক্ৰমণ কৰে। সেই সময়ত আমাৰ ৰজা আছিলে সুস্থিত বৰ্মন। যুদ্ধত সুস্থিত বৰ্মনৰ মৃত্যু হোৱাৰ বাবে তেওঁৰ পুত্ৰ সুপ্ৰতিষ্ঠিত বৰ্মনে ৰাজ্যৰ শাসনভাৰ পায়। কিন্তু খুব সোনকালে তেওঁৰ মৃত্যু হোৱাৰ বাবে অতি কম বয়সত দেশৰ শাসনভাৰ যায় আমাৰ আটাইতকৈ জনপ্ৰিয় ৰজা ভাস্কৰ বৰ্মনৰ হাতত। সেয়া চন আছিলে 594 আৰু সেই চনতে ভাস্কৰাব্দ নামৰ এখন নতুন কেলেণ্ডাৰ গণনা কৰি উলিওৱা হয়। এই কেলেণ্ডাৰখন এতিয়াও বহু ঠাইত ইংৰাজী কেলেণ্ডাৰৰ লগতে ব্যৱহাৰ কৰা হয়। ভাস্কৰ বৰ্মন শিৱভক্ত আছিলে যদিও তেওঁ আন বিশ্বাসসমূহকো সন্মান দিছিলে। তেওঁক প্ৰাচীন ভাৰতীয় সাম্ৰাজ্যবোৰে জানিছিলে আৰু কনৌজৰ ৰজা হৰ্ষৰ লগত থকা তেওঁৰ মিত্ৰতাৰ বাবে সকলোৱে তেওঁক সন্মান দিছিলে। আমি হৰ্ষ আৰু ভাস্কৰ বৰ্মনৰ বন্ধুত্বৰ বিষয়ে আন এটা এপিছডত আলোচনা কৰিম। ফ্ৰেণ্ডছ, প্ৰাচীন ভাৰতীয় লেখক বাণভট্ট আৰু চাইনিজ ট্ৰেভেলাৰ হিউৱেনচাঙে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি অভিহিত কৰিছে। ইয়াৰ কাৰণ দুটা হ'ব পাৰে। প্ৰথমে তেওঁ অবিবাহিত আছিলে কাৰণে, অন্যথা তেওঁ অতি কম বয়সতে ৰজা হোৱাৰ কাৰণে। হিউৱেনচাং 643 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ অনুৰোধত প্ৰাগজ্যোতিষপুৰলৈ আহি এটি খুব তথ্যমূলক টোকা তৈয়াৰ কৰে, যাৰ সহায়ত আমি প্ৰাগজ্যোতিষপুৰৰ বিষয়ে যথেষ্টখিনি সমল পাওঁ। তেওঁৰ মতে সেই সময়ৰ প্ৰাগজ্যোতিষপুৰত শিক্ষা দীক্ষাৰ যথেষ্ট প্ৰসাৰ হৈছিলে আৰু সকলো প্ৰজাই ৰজা ভাস্কৰ বৰ্মনক আদৰ সন্মান কৰিছিলে। হিউৱেনচাঙে চাইনালৈ উভতাৰ সময়ত ৰজা ভাস্কৰ বৰ্মনে তেওঁক যথেষ্টখিনি উপহাৰ দিছিলে, কিন্তু নিজৰ যাত্ৰাপথত বৰষুণৰ পৰা বাচিবলৈ সেইবোৰৰ মাজৰ পৰা তেওঁ এটি মাথো টুপি লৈছিলে, যাৰ নাম আছিলে হৌ লা লি। গতিকে ভিউৱাৰ্ছ, এয়া আছিলে প্ৰাগজ্যোতিষপুৰৰ প্ৰথমটো ৰাজনৈতিক শাসক বংশৰ ওপৰত কিছু আলোচনা। নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম মোৰ পাৰ্চনেল ফেভৰিট ভাস্কৰ বৰ্মন আৰু কনৌজৰ হৰ্ষৰ বন্ধুত্ব আৰু সম্পৰ্কৰ বিষয়ে। আশা কৰোঁ আপোনালোকেও ভাল পাব।